Hello guys, কৈ দিয়া হাই কৈ দিয়া Hi. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভালেই এতিয়া সন্ধিয়া প্ৰায় 7:30 মান বাজিছে আমি দোকানৰ পৰা আহিলো বহুত দিন ভিডিঅ' দিব পৰা নাই সময় একেবাৰে অভাৱ আজি আমৰ আচাৰ অকমান বনামগে সো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আপোনালোকে চাগে ভাবিছে ৰাতি আৰু আমৰ আচাৰ হয় দিনত একেবাৰে সময় নহয় সো যেহেতু আমৰ আচাৰখিনি ঘৰত লাগিবই আমৰ সিজন শেষ হ'বৰে হ'ল প্ৰায় আমবিলাক পকিছেই তথাপি যেহেতু আমৰ আচাৰখিনি লাগিবই সো ৰাতি হ'লেও বনামগে সেইকাৰণে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ মই কেনেকেনো ৰ'দত নিদিয়াকে আমৰ আচাৰখিনি বনাওঁ আৰু বহুত দিনলৈ কেনেকৈ ভালে থাকে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনালোঁ সো ভিডিঅ'টো চাই থাকিব শেষলৈকে যদিহে ভিডিঅ'বিলাক চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব বলকচোন আৰম্ভ কৰোঁ ফ্ৰেণ্ড এয়া মই আমখিনি আগতীয়াকৈ ধুই কিনে শুকাই লৈছোঁ আমখিনি একেবাৰে পানী থাকিবলৈ দিয়া নাই কাৰণ আমত যদি পানী থাকে বা যিকোনো আচাৰ বনালে যদি পানী থাকি যায় তেতিয়াহ'লে আচাৰখিনি বেয়া হ'বই আৰু যদি পানী একেবাৰে আপুনি লাগিবলৈ দিয়া নাই আপুনি ভিনেগাৰ নিদিলেও বা ৰ'দত নিদিলেও আচাৰখিনি বেয়া হৈ নাযায় চ' মই আমখিনি ধুই কিনে ধুনীয়াকৈ শুকাই লৈছোঁ অকণমানো পানী থাকিবলৈ দিয়া নাই এতিয়া ইয়াক কাটিমগৈ আমখিনিৰ বেটু হৈছে চ' ইয়াকতো গুটি বেটুৰ লগত দিব পৰা নাযাব বেটুৰ ওপৰেদি কাটি ল'মগৈ যিখিনি উলিয়াব পাৰোঁ আগতীয়াকৈ বনাব লাগিছিলে কিন্তু সময়ৰ অভাৱত নোৱাৰিলোঁ বেটুটো কাটিব পৰা গ'লে আচাৰখিনি খাবলৈ ধুনীয়া হয় বাট বেটুটো কাটিব পৰা নাযাব খুবেই টান হ'লগৈ তথাপি মই যিখিনি পাৰিছোঁ কাটি দিছোঁ চুৰি দিয়ে আৰু এনেকৈ পিচ টুকুৰা কৰি লৈছোঁ মই এইখিনিমান টুকুৰা কৰি লৈছোঁ আমখিনি টেঙা আম ছোৱালীয়ে খুব ভাল পায়গৈ চ' কাটি আছোঁ তাই খাই আছে আম পকিবলৈ অকণমান ৰংচোৱা হৈছেগৈ
ফ্ৰেণ্ড, এয়া আমৰ আচাৰ বনাবৰ কাৰণত মই মছলাখিনি অকণমান গৰম কৰি ল'ম, তেতিয়া গুড়ি কৰোঁতে অকণমান অসুবিধা হ'বগৈ। মছলাৰ ভিতৰত মই লৈছোঁ 2 চামুচ চফ, 2 চামুচ জিৰা, 2 চামুচ বগা সৰিয়হ, গোটা ধনিয়া, আকৌ এইটো হৈছে কালজিৰা। সকলোখিনি মই 2 চামুচ লৈছোঁ। এইখিনি মই গৰম কৰি ল'ম। পোনপ্ৰথমে মই কেৰাহী এখন গৰম হ'বলৈ দি দিছোঁ। এখন গৰম হৈ উঠক। একেবাৰে কম জুইত অকণমান মছলাখিনি মই গৰম কৰি ল'ম, তেতিয়া গুড়ি কৰাত অকণমান সহজ হয় আৰু স্মেলটোও ধুনীয়া আহে। এয়া মছলাখিনি দি কিনে মই অকণমান সময় লৰাই থাকিমগৈ, যাতে মছলাখিনি পুৰি নাযায়। জাষ্ট অকণমান গৰম হৈ উঠে। ফ্ৰেণ্ড, এয়া 5 মিনিটমান প্ৰায় মই এনেকৈ লৰাই মছলাখিনি ভাজি ল'লোঁ, একেবাৰে ল' ফ্লেমত। এইখিনি এতিয়া নমাই থ'ম। কালজিৰাখিনি অকণমান গৰম কৰি ল'ম। আপোনাৰ মোবাইলৰ কাম হৈছে। নকৰাৰ কাৰণে আনিছোঁ। আচাৰত দিম, অকণমান গৰম কৰিছোঁ এইটো কাৰণে। ফ্ৰেণ্ড, এয়া মই তেলখিনি গৰম কৰিলোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত যিখিনি ভাজি ৰখা মছলাখিনি মই গুড়া কৰি লৈছোঁ। এইখিনি কিন্তু কমপ্লিট গুড়ি কৰা নাই, মানে ইয়াক অকণমান গুড়ি কৰি লৈছোঁ। আৰু ইয়াতে মই দিম এটা ৰেড চিলি পেকেট, এটা কমপ্লিট দিম। তেলটোত মই হালধি নিমখখিনি দি ৰাখিছোঁ। এতিয়া ৰেড চিলিখিনি দি কিনে মই ভালদৰে ইয়াক লৰাই দিছোঁ। এতিয়া এইখিনিতে দি দিম গুড়ি কৰি ৰখা মছলা আৰু কালজিৰাখিনি। এইখিনি ভালদৰে মিক্স হৈ যোৱাৰ পিছত মই ইয়াতে আমখিনি দি দিম। আমখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম মছলাখিনিৰ সৈতে, যাতে আমখিনিত গোটেই মছলাখিনি লাগি যায়। মই এখন কাঁচৰ বটল ধুই ৰাখিছোঁ। সেইখনত ধুই কিনে একেবাৰে পানী শুকাই ৰাখিছোঁ, যাতে পানী পাবলৈ নাপায় আচাৰখিনিয়ে। পানী লাগিলে আচাৰখিনি নষ্ট হয়গৈ। যিহেতু মই আচাৰখিনি কমপ্লিটলি ৰ'দত দিয়া নাই, কাৰণ মোৰ ৰ'দত দিবলৈ সময়ো নহয়। চ' মই ৰ'দত নিদিয়াকৈ বনাইছোঁ। গতিকে পানীখিনি নলগোৱাকৈ ৰাখিব পাৰিলে নিশ্চয় আচাৰখিনি ভালে থাকিব। আগে পিছেও মই এনেকৈ বনাওঁ বাৰু ৰ'দত নিদিয়াকৈ, কিন্তু বেয়া নহয়। মাত্ৰ ইয়াত বেয়া হোৱাৰ কাৰণ এইটোৱে যে পানী লাগিলে বেয়া হয়। চ' মই পানী লাগিবলৈ নিদিওঁ। এতিয়া এইখিনি মই কাঁচৰ বটল এখনত সোমাই থ'ম। ফ্ৰেণ্ড, এয়া দেখিছে মই কাঁচৰ বটলটোত আচাৰখিনি থৈ দিলোঁ। বটলটো ভালদৰে ধুই লৈছিলোঁ আৰু পানীটো কমপ্লিট শুকুৱাই লৈছিলোঁ। ইয়াতে আচাৰখিনি থলোঁ আৰু আচাৰখিনি বটলটো কমপ্লিট নহ'লগৈ, অকণমান থাকিলে। আৰু তেলখিনি প্ৰায় ইমান মানলৈ আহিছে।
কিন্তু এইখিনি কভাৰ হৈ যাব যেতিয়া আমখিনি অকণমান পচিব তেতিয়া তেলটো হৈ যাব আৰু নহ'লে মই ইয়াৰ ওপৰতে অকণমান দি দিম যিসকলে চাই আছে ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ